বন্ধুসকল, আজি আমি আসাম পুলিচ এছআইৰ কম্পিটিটিভ এক্সামৰ বাবে 2014 চনত অহা GK বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিব আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আমি প্ৰশ্নবিলাক আলোচনা কৰিবলৈ আৰম্ভ। কুৱেশ্যনটো হ'ল মাধৱদেৱ ৱাজ বৰ্ন ইন। মাধৱদেৱৰ জন্ম হৈছিল অপশ্যন এ লেটেকুপুখুৰী, অপশ্যন বি বৰডুবা, অপশ্যন চি লখিমপুৰ, অপশ্যন ডি নগাঁও। এনচাৰটো হ'ল লেটেকুপুখুৰী। 2 নম্বৰ কুৱেশ্যনটো হ'ল স্বচ্ছ ভাৰত অভিযান ষ্টাৰ্টেড ফ্ৰম হোৱেৰ। স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ? অপশ্যন এ ৰাজঘাট, অপশ্যন বি গুজৰাট, অপশ্যন চি থানে, অপশ্যন ডি বেংগলোৰ। এনচাৰ হ'ল এ ৰাজঘাট। 3 নম্বৰ কুৱেশ্যনটো হ'ল কেপিটেল অফ আমেৰিকা। আমেৰিকাৰ ৰাজধানী এ লণ্ডন, বি ৱাশ্বিংটন DC, চি কেনবেৰা, অপশ্যন ডি ভিয়েনা। এনচাৰ হ'ল বি ৱাশ্বিংটন DC। 4 নম্বৰ কুৱেশ্যনটো হ'ল আলি আই লৃগাং ফেষ্টিভেল চেলিব্ৰেটেড বাই। আলি আই লৃগাং উৎসৱৰ দ্বাৰা উদযাপন বড়ো, ৰাভা, দেউৰী, মিচিং। এনচাৰটো হ'ল ডি মিচিং। 5 নম্বৰ কুৱেশ্যনটো হ'ল নামঘোষা ৱাজ ৰিটেন বাই। নামঘোষা লিখিছিল এ অপশ্যন এ মাধৱদেৱ, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি মাধৱ কন্দলী, অপশ্যন ডি ৰাম সৰস্বতী। এনচাৰটো হ'ল এ মাধৱদেৱ। 6 নম্বৰ কুৱেশ্যনটো হ'ল হু ইষ্টাব্লিছ দ্য ফাৰ্ষ্ট টি গাৰ্ডেন ইন আপাৰ আছাম। উজনি অসমৰ প্ৰথম চাহ বাগিচা কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ তৰুণ ৰাম ফুকন, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি দেৱনাথ। এনচাৰটো হ'ল বি মণিৰাম দেৱান। 7 নম্বৰ কুৱেশ্যনটো হ'ল হাউ মেনি ডিষ্ট্ৰিক্ট ইন আছাম। অসমৰ কিমানখন জিলা আছে? অপশ্যন এ 31, অপশ্যন বি 33, অপশ্যন চি 34, অপশ্যন ডি 35। মনত ৰাখিব লাগিব যে 2022 চনত অসমত মুঠ ডিষ্ট্ৰিক্ট আছিল 35টা, কিন্তু 31 ডিচেম্বৰ 2022ৰ পিছৰ পৰা অসমত মুঠ ডিষ্ট্ৰিক্টৰ সংখ্যা হ'ল 1। 8 নম্বৰ কুৱেশ্যনটো হ'ল লংগেষ্ট ডে অফ দ্য ইয়াৰ ইন ইণ্ডিয়া। ভাৰতত বছৰৰ আটাইতকৈ দীঘলীয়া দিন। অপশ্যন এ 21 জুন, অপশ্যন বি 20 জুন, অপশ্যন চি 22 জুন, অপশ্যন ডি 23 জুন। এনচাৰটো হ'ল অপশ্যন এ 21 জুন। 9 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট এছামিজ ডেইলি নিউজ পেপাৰ ৱাজ। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত আছিল। অপশ্যন এ প্ৰতিদিন, অপশ্যন বি দৈনিক বাতৰি, অপশ্যন চি বেংগল গেজেটি, অপশ্যন ডি অৰুণোদয়। এনচাৰটো হ'ল বি দৈনিক বাতৰি। 10 নম্বৰ কুৱেশ্যনটো হ'ল হাউ মেনি কনষ্টিটুৱেঞ্চিজ আৰ ইন দ্য লোকসভা ফ্ৰম আছাম। অসমৰ পৰা কিমান সমষ্টি লোকসভাত আছে? অপশ্যন এ 7, অপশ্যন বি 14, অপশ্যন চি 16, অপশ্যন ডি 21। এনচাৰটো হ'ল বি 14। 11 নম্বৰ কুৱেশ্যনটো হ'ল দি চেক্ৰেড বুকছ অফ জৈনছ আৰ কল্ড। জৈনসকলৰ পবিত্ৰ গ্ৰন্থক কোৱা হয়। অপশ্যন এ টাংক্ৰা, অপশ্যন বি আংগাছ, অপশ্যন চি সূত্ৰাছ, অপশ্যন ডি বাইবেল। কাৰেক্ট এনচাৰটো হ'ল আংগাছ। 12 নম্বৰ কুৱেশ্যনটো হ'ল নামেৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন। নামেৰি বন্য প্ৰাণী অভয়াৰণ্য অৱস্থিত। অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি দৰং, অপশ্যন ডি ডিব্ৰুগড়। এনচাৰটো হ'ল বি শোণিতপুৰ। 13 নম্বৰ কুৱেশ্যনটো হ'ল ক্ৰিকেট ৱৰ্ল্ড কাপ 2019 ৱাজ হেল্ড ইন। ক্ৰিকেট বিশ্বকাপ 2019 অনুষ্ঠিত হৈছিল। অপশ্যন এ ইংলেণ্ড এণ্ড ৱেলছ, অপশ্যন বি অষ্ট্ৰিয়া, অপশ্যন চি ইণ্ডিয়া, অপশ্যন ডি জিম্বাবৱে। এনচাৰটো হ'ল অপশ্যন এ ইংলেণ্ড এণ্ড ৱেলছ। 14 নম্বৰ কুৱেশ্যনটো হ'ল থমাছ কাপ ইজ এছ'চিয়েটেড উইথ। থমাছ কাপৰ সৈতে জড়িত। অপশ্যন এ ভলীবল, অপশ্যন বি হকী, অপশ্যন চি বেডমিণ্টন, অপশ্যন ডি ফুটবল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বেডমিণ্টন। কুৱেশ্যন নম্বৰ 15 দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড অন। ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল। অপশ্যন এ 26 নৱেম্বৰ 1947, অপশ্যন বি 15 আগষ্ট 1947, অপশ্যন চি 26 নৱেম্বৰ 1949, অপশ্যন ডি 26 নৱেম্বৰ 1950। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 26 নৱেম্বৰ 1949। কুৱেশ্যন নম্বৰ 16 ফুল ফৰ্ম অফ নাছা। নাছাৰ সম্পূৰ্ণ ৰূপ। অপশ্যন এ দ্য নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, অপশ্যন বি দ্য নেশ্যনেল এণ্ড স্পেচ অৰ্গেনাইজেশ্যন, অপশ্যন চি দ্য নেশ্যনেল এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, অপশ্যন ডি নেশ্যনেল এৰ'নটিক এণ্ড স্পেচ এৰিয়া। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দ্য নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। কুৱেশ্যন নম্বৰ 17 ষ্টেট এনিমেল অফ আছাম।
অসমৰ ৰাজ্যিক প্ৰাণী অপশ্যন এ ওৱান হৰ্ন ৰাইন'চৰাছ, অপশ্যন বি পিগমি হাঁহ, অপশ্যন চি টাইগাৰ, অপশ্যন ডি এলিফেণ্ট। শুদ্ধ উত্তৰটো হ'ল এ ওৱান হৰ্ন ৰাইন'চৰাছ। কুৱেশ্যন নম্বৰ 18 কেপিটেল অফ ইজৰাইল। ইজৰাইলৰ ৰাজধানী অপশ্যন এ জেৰুচালেম, অপশ্যন বি ঢাকা, অপশ্যন চি তেহৰান, অপশ্যন ডি কাবুল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জেৰুচালেম। কুৱেশ্যন নম্বৰ 19 আসাম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন হুইচ ইয়াৰ। অসম সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠিত হৈছিল? অপশ্যন এ 1917, অপশ্যন বি 1918, অপশ্যন চি 1919, অপশ্যন ডি 1920। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1917। কুৱেশ্যন নম্বৰ 20 হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি APJ আব্দুল কালাম, অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণ, অপশ্যন ডি প্ৰণৱ মুখাৰ্জী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণ। কুৱেশ্যন নম্বৰ 21 হু ডিছকভাৰ টি ইন আছাম। চাহ কোনে আৱিষ্কাৰ কৰিলে? অপশ্যন এ ৰবাৰ্ট ক্লাৰ্ক, অপশ্যন বি ৰবাৰ্ট ব্ৰুচ, অপশ্যন চি লু ইউ, অপশ্যন ডি এম্পাৰাৰ শুনজি। শুদ্ধ উত্তৰটো হ'ব ৰবাৰ্ট ব্ৰুচ। 22 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম। অসমৰ মুঠ মাটিকালি কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 23 সৰ্থেবাৰী ইজ ফেমাছ ফৰ মেকিং। সৰ্থেবাৰী নিৰ্মাণৰ বাবে বিখ্যাত। অপশ্যন এ বেম্বো এণ্ড কেন হেণ্ডিক্ৰাফ্টছ বা আৰু বেতৰ হস্তশিল্প, অপশ্যন বি কাঁহ ধাতুৰ বাচন, অপশ্যন চি ক্লে এণ্ড মাটি, অপশ্যন ডি মেডিচিন হাৰ্বছ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কাঁহ ধাতুৰ বাচন। কুৱেশ্যন নম্বৰ 24 হোৱাট ইজ দ্য কাৰেণ্ট পপুলেশ্যন অফ আছাম একৰ্ডিং টু দ্য চেনচাছ 2011। লোকপিয়ল 2011 অনুযায়ী অসমৰ বৰ্তমান জনসংখ্যা কিমান? অপশ্যন এ 3.12 crores, অপশ্যন বি 4.12 crores, অপশ্যন চি 5.16 crores, অপশ্যন ডি 6.11 crores। শুদ্ধটো হ'ল অপশ্যন এ 3.12 crores। কুৱেশ্যন নম্বৰ 25 ইন হুইচ ইয়াৰ মহাত্মা গান্ধী ৱাজ বৰ্ণ। কোন চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল? অপশ্যন এ 1869, অপশ্যন বি 1859, অপশ্যন চি 1879, অপশ্যন ডি 1849। শুদ্ধ উত্তৰটো হ'ল 1869, 1869 চন। যদি আপোনালোকে ভিডিঅ'ৰ শেষলৈকে আহি পাইছে তেনেহ'লে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, লগতে ভিডিঅ'টো লাইক কৰি যাব। থেংক ইউ।